নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালেই আছে। মই দীক্ষিতা আৰু মোৰ চেনেল গোৱালপাৰাৰ জীয়ৰী দীক্ষিতাৰ আন এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা লৈ আহিছোঁ অতি সহজে বনাব পৰা ৰেচিপি আৰু সুস্বাদু সন্ধিয়াৰ চাহৰ লগত জুতিকে খাব পৰা পিঠাগুড়িৰ কেক বা কেক পিঠা আপোনালোকে যিয়ে কয়। তেতিয়াহ'লে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভাল লাগি থাকে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব। এইখিনিৰ কাৰণে লৈছোঁ চাউল, এইখিনি তিয়াই থৈছোঁ মই আধা ঘণ্টামানৰ আগতে। 1 টেমামান চাউল হ'ব। আৰু এইখিনি মই এতিয়া মিক্সি জাৰ এটাত লৈ ল'ম। ভালকৈ টুকি লৈছোঁ চাউলখিনি আগতে। আৰু তাত জোখমতে দি দিম পানী। এইটো আপোনালোকে চাউল অনুপাতে ল'ব, কিমানখিনি দিয়ে সেই হিচাপে পানী দি দিব। আৰু এইখিনি ভালদৰে এটা মিশ্ৰণ বনাই ল'ম। মিক্সিতে কৰিম মই। মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গ'ল। মন কৰিব মিশ্ৰণখিনি যাতে বেছি পানীয়াও নহয়, বেছি গটাও নহয়, এনেকুৱা ধৰণৰ মিশ্ৰণ ৰাখিব। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে পিঠাগুড়িখিনি শুকানকৈও আগতে গুড়া কৰি লৈ পিছত পানীৰ লগত মিহলাব পাৰে। মই তেনেকেই কৰিছোঁ। এনেকৈ কৰিলে বেছি ভাল হয়, মিক্স কৰাত সুবিধা হয়, মিক্সটো অট'মেটিকলি হৈ যায়। এতিয়া ইয়াতে দিম আধা বাতিমান চেনি নৰ্মেল বাতিৰে। আপোনালোকে চেনিৰ পৰিমাণটো কম বেছি কৰিব পাৰে, এইটো আপোনালোকৰ জুতিৰ লগত কথা। মই আধা বাতি মানে দি দিম। এতিয়া চেনিখিনি দি দিছোঁ। এয়া জোখত মই আধা বাতি লৈছোঁ। আপোনালোকে বেছিও কৰিব পাৰে যদি মিঠা খাই বেছি ভাল পায়, আৰু যদি কম খায় তেতিয়াহ'লে কমো দিব পাৰে। আৰু ইয়াৰ সলনি কিন্তু আপোনালোকে গুড়ো ব্যৱহাৰ কৰিব পাৰিব। এইটো ট'টেলি অপশ্যনেল হয়। আৰু মই এনেকৈ দুটা বাতিত উলিয়াই লৈছোঁ মিশ্ৰণখিনি। কাৰণটো কৈ আছোঁ। মই কম পৰিমাণে এটা বাতিত লৈছোঁ, সৰু বাতিত। এইটোত মই মিলাম ফুড কালাৰ অকণমান। এইটোও অপশ্যনেল হয়, আপোনালোকে বগাকৈও বনাই খাব পাৰে। মই সেইটো দেখাম বাৰু। আজি অকণমান মই ভাবিলোঁ অকণমান মিলাই দিওঁ, সেয়েহে মিলাই দিলোঁ। আপোনালোকৰ ওচৰত থাকিলে দিব পাৰে যিকোনো কালাৰ। মই দিয়াটোৱে দিব লাগিব কথা নাই। আৰু মই লৈ লৈছোঁ এনেকুৱা 4-কোণীয়া এটা টিফিন বক্স, তাত মই তেল সানি লৈছোঁ। আৰু দি দিম প্ৰথমে বগা মিশ্ৰণখিনি। এতিয়া দি দিম এইখিনি ৰং মিহলোৱা মিশ্ৰণখিনি তাৰ ওপৰতে, আৰু অকণমান লাৰি দিব। আৰু যদি আপোনালোকে বিচাৰে যে মই কিবা পেটাৰ্ণ বনাম তো বনাব পাৰে। জিগজেগ হওক, ক্ৰিছ ক্ৰছ হওক, যি নহওক সেইটো আপোনালোকৰ ইচ্ছা। আৰু অকণমান কম হোৱা যেন পাই মই ঢালি দিলোঁ। এনেকুৱা চামুচ বা কটাৰীৰে এনেকৈ দিলেই ধুনীয়া এটা কি হৈ যাব, ভিতৰত পেটাৰ্ণ এটা হৈ যাব। আৰু মই 10 মিনিট আগতে কেৰাহীখনত পানী উতলিবলৈ দি থৈছোঁ। আৰু মই এইটো বাতি এটা বহুৱাই প্ৰেফাৰ কৰোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ষ্টেণ্ডো ল'ব পাৰে যদি আপোনালোকৰ তাত আছে, নহ'লে বাতিতে বনাব পাৰিব। মই বাতিটোতে বেছি ভাল পাওঁ, কাৰণ ষ্টেণ্ড হৈ থাকে আৰু ষ্টেণ্ডটো অলপমান চাপৰো হয়তো, সেইকাৰণে। আৰু এতিয়া মই টিফিন বাতিটো ইয়াতে বহাই দিছোঁ। ভালদৰে বহুৱাই দিব, নহ'লে পৰি যোৱাৰ চান্স থাকে। আৰু ঢাকন মাৰি দিব। আৰু এয়া 15 মিনিট পিছত এয়া মোৰ কেক ৰেডি হৈ গ'ল। কিন্তু ঠাণ্ডা হ'বলৈ দিব ভালকৈ, গৰমতে লাৰি নিদিব। আৰু সময়টো কাৰোবাৰ 15 মিনিট লাগিব পাৰে, কাৰোবাৰ 5 মিনিট বেছিও লাগিব পাৰে, এইটোত কথা নাই। আৰু এয়া মই ঠাণ্ডা হোৱাৰ পিছত উলিয়াই লৈছোঁ এখন প্লেটত। এয়া চাওক কি ধুনীয়াকৈ ওলাই আহিছে, কামোৰ খাই থকা নাই। আপোনালোকে তাতে মই যি তেল সানিছোঁ, আপোনালোকে ঘি বাটাৰ যিকোনো সানিব পাৰে। আৰু এতিয়া কাটি লৈছোঁ। সাৱধানে কৰিব, আৰু বস্তুটো ঠাণ্ডা হোৱাৰ পিছতে কৰিব, গৰম থাকিলে দিগদাৰ হয় অলপমান।
আৰু মই আন এখন কেৰাহী দুটা বাতিটো এনেকৈ বহাই দিছিলোঁ বগা মিশ্ৰণটোৰে। চাওক এই দুটা কি ধুনীয়াকৈ ওলাই আহিছে। আৰু ওপৰটোতো আৰু সৰু বাতি আছিলে, দেখাতো মৰম লগা হৈছে এইটো। এয়া এনেধৰণে আপোনালোকে বনাব পাৰে ঘৰত, সন্ধিয়া চাহৰ লগত জুতি ল'ব পাৰে। আৰু এইটো মোৰ ফাইনেল লুক, চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে। মানুহক যদি চাহৰ লগত দিয়ে তেওঁ এবাৰ সুধিব লাগিব কি এইটো, পিছতহে খাই পেলাইহে গম পাব, কিন্তু দেখি পেলাই কিন্তু গম নাপায়। ইমান ধুনীয়া হৈছে, ধৰিব কিন্তু নোৱাৰি পটককৈ পিঠাগুড়ি কেক বুলি। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এনেকৈ মই সামৰিছোঁ। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে যদি মোৰ চেনেলত নতুন হয়, আৰু মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, শুভৰাত্ৰি, বাই বাই।